এটা আপোনালোকক মই বস্তু এটা দেখাই আছোঁ। আপোনালোকে চাওক, ইয়াতে মই আপোনাক দেখাই আছোঁ। এই যিটো ৰিং দেখিছে, এইটো ৰিং, এইটো এইফালে ৰিংটো বান্ধা আছে, কিন্তু আপোনালোকে চাওক ওপৰৰ ৰিংটো এইটো চাইডে বান্ধা আছে, তাৰে ওপৰৰ ৰিংটো আপোনাৰ এইটো চাইডে বান্ধা আছে, তাৰে ওপৰৰ ৰিংটো আপোনাৰ এইটো চাইডে বান্ধা আছে। দেখিছেনে? তো এইটো ইফালে ৰিং, এইটো আপোনাৰ ইফালে ৰিং, আৰু এইটো আপোনাৰ ইফালে ৰিং। ঠিক আছে, দেখিছে? গোটেইবিলাক মানে বেলেগ বেলেগকৈ ৰিংবিলাক বান্ধিছে। ঠিক আছে, এইটো ইফালে আছে, তাৰে পিছত সেইটো সিফালে আছে। তো এনেকৈ ৰিংবিলাক বেলেগ বেলেগকৈ বান্ধা যায়। কিয় বান্ধা যায় গম পায়নে? আপোনালোকে যদি ঘৰ বনাই আছে তেতিয়াহ'লে গম পাব। এইটো বস্তু মই আপোনালোকক কৈ আছোঁ, বহুতে নাজানিব পাৰে, কিন্তু এইটো এনেকৈ যদি আপোনালোকে দিয়ে তেতিয়া কি হ'ব, ছেটিংটো ভালকৈ লয়। যেতিয়া পষ্টটো ঢালাই কৰিব তেতিয়া ছেটিংটো ভালকৈ লয়। ছেটিংটো ভালকৈ ল'লে আপোনাৰ পষ্টটো ভাল হয়। ঠিক আছে, পষ্টটোৰ মজবুতি ভাল হয়। এতিয়া সেইকাৰণে এনেকৈ দিয়া যায়। কাৰণ কিয়, আপোনাৰ এইটো বস্তু যদি ইফালে দিয়ে আৰু ছেইম ওপৰত যদি ইফালে দি দিয়ে ন, ছেটিংটো ভাল নহয়, তেতিয়া পষ্টটো উইক হয়। এনেকৈ দিলে পষ্টটো আপোনাৰ ষ্ট্ৰং হয়, ভাল হয় পষ্টটো। ঠিক আছে, তো এনেকৈ দিলে বস্তুবিলাক ভাল। আপোনালোকৰ যেতিয়া মিস্ত্ৰী কাম কৰিব তেতিয়া এইটো বস্তু চাব যে এইটো ইফালে দিছে, তাৰ তলতটো কোনফালে আছে, ইফালে আছে নে নাই। তো এইটো এটা অল্টাৰনেটিভ হেৰিত দিব লাগে। ঠিক আছে।